BPF এৰি যে UPP যোগদান দিলে আপোনালোকক ধন্যবাদ দিছোঁ। কাৰণ BPF 17 বছৰ চলাইছে। এটা থালিত আপোনালোকে ভাত খাই থাকিছিল, থালিটো লেতেৰা হ'ল না, লেতেৰা থালি আমি কিয় ভাত খাওঁ না, নতুন থালি লাগে। আপোনালোকে আজি নতুন নতুন এটাকে থালি লৈছে, নতুন থালিত আপোনালোকে নতুন ভাত ভালকৈ জুতি লগাকে আমি খাম। আমাৰ দেশৰ সমাজৰ উন্নতি আৰু স্বাস্থ্যৰ পক্ষে কাম কৰি যাবলৈ আমি সক্ষম হ'ম। এইটো আপোনালোকে আজি যি সিদ্ধান্ত লৈছে, ব্ৰিলিয়াণ্ট সিদ্ধান্ত লৈছে, ভাল সিদ্ধান্ত লৈছে, গতিকে মই আপোনালোকক ধন্যবাদ দিছোঁ। মই কেইটামান কথা ক'ব বিচাৰিছোঁ যে ময়ো BJP এতিয়া 2.5 মাহমান হ'ল BJP যোগদান কৰাটো। BPF কিয় এৰিলোঁ? BPFত প্ৰথমত হয়তো কামটো ভালকৈ কৰিছোঁ, কিন্তু লাষ্টত পুৰাণা হোৱাৰ লগে লগে মানুহবিলাকৰ চিন্তাধাৰা অলপ কি কয় এইটো কৰাপ্টেড হৈ যায়। আগত প্ৰথম 5 বছৰত আমি যেতিয়া আছিলোঁ নিশ্চয় হাগ্ৰামত বহুত ভাল কাম কৰিছিলোঁ, কিন্তু নেক্সট যেতিয়া 5 বছৰ 6 বছৰ ভৰি দিলে তেতিয়া তেওঁলোকৰ আশে পাশে থকা মানুহবিলাক কি কৰিলে কৰাপশ্যনত জড়িত হ'লে। তাৰ লগে লগে আমাৰ হাগ্ৰামৰ মহিলাও কৰাপশ্যনত জড়িত হ'ল। ৰাইজৰ যিবিলাক উন্নতি লাগে, ৰাইজৰ যিবিলাক বিচাৰিছে এইবিলাক ফিজ হুকি ৰাখি বেক চাইডত ৰাখি আগফালে নিজে আগবাঢ়ি গ'ল। সেইকাৰণে ৰাইজে উন্নতিৰ মুখে যেনেকৈ চাব লাগিছিল সেইটো পোৱা নাই। আজি যোৱা বিগত 5 বছৰতো ক'বলৈ গ'লে 0, ৰাইজৰ কাৰণে একো কাম কৰা নাই। সেইকাৰণে এইবাৰ ৰাইজে যিটো চেঞ্জ বিচাৰিছে, পৰিৱৰ্তন বিচাৰিছে, এই পৰিৱৰ্তন বিচৰা আপোনালোকে সক্ষম হৈছে, আমাৰ ৰাইজে সক্ষম হৈছে। আজি পৰিৱৰ্তন চৰকাৰ আমাৰ BTCত, তাৰ লগত কোন আছে? BJP আছে। BJP অসমতো চৰকাৰ আছে, ভাৰতৰ চৰকাৰ আছে। আৰু আপোনালোকে নিশ্চয় জানে BJP কি কৰি আছে। ভাৰতত আজি BJP চৰকাৰ হোৱাৰ লগে লগে শান্তি আহি গ'ল। অসমত BJP চৰকাৰ হোৱাৰ লগে লগে শান্তি আহি গ'ল আৰু উন্নতি বহুত হৈছে। আজি আপোনালোকে নিশ্চয় দেখিছে নৰেন্দ্ৰ মোদী কি ধৰণৰ মানুহ, আৰু আজি অপজিশ্যনত কংগ্ৰেছৰ নেতৃত্ব দিয়া আমাৰ ৰাহুল গান্ধী, তেওঁলোকে কি জাতত মানুহ আপোনালোকে নিশ্চয় জানিছে বা বুজিছে যে নৰেন্দ্ৰ মোদী মাটিৰ মানুহ, গৰীব পৰিয়ালৰ মানুহ। নৰেন্দ্ৰ মোদী গৰীব পৰিয়ালৰ মানুহ, হয়তো তেওঁৰ জন্ম মাটিতে জন্ম হৈছিল। আপোনালোকে নিশ্চয় আমাৰ মাবিলাকে জন্ম দিয়ে না ল'ৰাবিলাকক, ছোৱালীবিলাক জন্ম দিয়াৰ লগে আমাৰ ল'ৰাবিলাক মাটিত পৰে, নহয় জানো? পৰে না? নৰেন্দ্ৰ মোদী মাৰ পৰা যেতিয়া জন্ম হৈছিল মাটিত পৰিছিল। কিন্তু আমি দেখিছোঁ আমাৰ ৰাহুল গান্ধী হওক, তাৰ আগতে পূৰ্বপুৰুষ ৰাজীৱ গান্ধী হওক, তেওঁলোকে কিবা হওক, তেওঁলোকে জমিদাৰ বংশৰ মানুহ। মতিলাল নেহৰু হয়, তেওঁলোকে মৰি গ'ল, ঈশ্বৰে ক্ষমা কৰক, কিন্তু উদাহৰণ হিচাপে দিব বিচাৰিছোঁ মই, তেওঁলোকে জমিদাৰ মানুহ। ৰাহুল গান্ধীৰ বা